আসসালামু আলাইকুম হাই ফ্ৰেণ্ডছ আজি আমি আলোচনা কৰিম সাতৰ বিষয়ে তো মই কম অসমীয়াত আৰু সাদিকাই ক'ব English, আৰু বাবুই ক'ব Arabic, ওকে মই অসমীয়াত কম সাদিকাই ইংলিছত ক'ব আৰু বাবুই আৰবিকত ক'ব তো বলা আমি আৰম্ভ কৰো ৰবিবাৰ Sunday, يوم الأحد, সোমবাৰ Monday, يوم الاثنين, মঙ্গলবাৰ Tuesday, يوم الثلاثاء, বুধবাৰ Wednesday, يوم الأربعاء, বৃহস্পতিবাৰ Thursday, يوم الخمس, শুক্ৰবাৰ Friday, يوم الجمعة, স্যাটাৰডে শনিবাৰ কোন শনিবাৰ Saturday, يوم السبت. ওকে ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে যদি ভিডিওটো ইউটিউবত চাইছে তেতিয়া সাবস্ক্ৰাইব কৰিব আৰু যদি আপোনালোকে ফেসবুক বা ইনষ্টাগ্ৰামত চাইছে ফলো কৰিব আৰু লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ